সন্মুখত যে CIT যি এনিমেশ্যন এইটো বহুত বেছি হৈছে যোৱা বছৰ তেওঁলোকৰ এডমিশ্যন ফিজটো প্ৰায় 12,000 আছিলে STৰ কাৰণে এই বছৰ প্ৰায় 53,000 তেওঁলোকে কৰি দিছে এইটো যে ষ্টুডেণ্ট লগত যে ইনজাষ্টিছ হৈছে সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই 1 তাৰিখে আমি CIT সন্মুখত গেটত 2 ঘণ্টা আমি ধৰ্ণা লৈছিলোঁ এই ধৰ্ণা লোৱাৰ পিছত CITৰ ডাইৰেক্টৰ সন্মানীয় চক্ৰৱৰ্তী ছাৰ তাৰপিছত ৰেজিষ্ট্ৰাৰ মেডামে তেওঁলোকে আমাক লগত আলোচনা কৰিম কৈ কিনে আমাক মাতিলে আলোচনা কৰাৰ পিছত তেওঁলোকেও মানা নাই আমিও মানা নাই তাৰপিছত আমি গভৰ্ণিং বডিৰ চেয়াৰমেন অশ্বিনী কুমাৰ বৰুৱা তেখেত ছাৰকো আমি মেমৰেণ্ডাম দিলোঁ তাৰপিছত আমাক ছ'চাইটিৰ যোনটো চেয়াৰমেন তেখেত হ'ল খাম্পা বৰগীয়াৰী তাৰপিছত BTCৰ এডুকেশ্যন EM তেখেতক আমি 2 তাৰিখ ৰাতিপুৱা তেখেতৰ যি ঘৰত আমি লগ কৰিলোঁ লগ কৰাৰ পিছত আমি ক'লোঁ যে যোৱা বছৰ CITৰ এডমিশ্যন ফিজটো প্ৰায় মানে 12,000 আছিলে এবাৰ মানে প্ৰায় 300 মানে বেছি মানে বহুত বাঢ়িছে সেইকাৰণে আমি তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছত তেওঁলোকে আমাক ক'লে যে খাম্পা বৰগীয়াৰী তেখেতে আমাক ইঞ্চুৰেঞ্চ দিলে যে ষ্টুডেণ্টৰ যোনটো ফিজ বাঢ়া হৈছে এইটো ইনজাষ্টিছ হৈছে এই অঞ্চলৰ ৰাইজসকলে বেয়া পাইছে এই অঞ্চলৰ বসবাস কৰা বিভিন্ন বড়োৰ লগত বিভিন্ন জেনেৰেল কমিউনিটি AC তেওঁলোকেও বেয়া পাইছে ইয়াৰ কাৰণে খাম্পা বৰগীয়াৰী আৰু আমাক ABSUৰ লগত আলোচনা কৰাৰ পিছত আমাক ইঞ্চুৰেঞ্চ দিছে যে তেওঁলোকে নেক্সট আৰু গভৰ্ণিং বডিৰ মিটিং বহিব তাৰপিছত ষ্টুডেণ্টৰ যোনটো ফিজটো হাই হৈছে বহুত বেছি হৈছে এই এডমিশ্যন ফিজটো তেওঁলোকে মিনিমাইজ কৰিব বুলি আমাক তেওঁলোকে কথা দিছে ইঞ্চুৰেঞ্চ দিছে সেইকাৰণে আমি CIT সন্মান জনাই তাৰপিছত BTC চিফ খাম্পা বৰগীয়াৰী তেখেতক কথাটো মানি কিনে আমি আমাৰ ABSUৰ যোনটো আমি 4 তাৰিখে যে ডেডলাইন দিছিলে যে 4 তাৰিখত আগত যদি তেওঁলোকে যদি সিদ্ধান্ত নলয় তেনেহ'লে ABSU আৰু তাতকৈ বেছি আমি আন্দোলন কৰিম বুলি আমি 4 তাৰিখটো ডেডলাইন দিছিলে কিন্তু খাম্পা বৰগীয়াৰী ইঞ্চুৰেঞ্চ দিয়াৰ পিছত আমি ধৰ্ণাটো ষ্টপ কৰি থৈ দিছোঁ এতিয়াও তেওঁলোকে নেক্সট মিটিঙত ইঞ্চুৰেঞ্চ দিছে যদিহে তেওঁলোকে যদি এইটো ষ্টুডেণ্টৰ যোনটো ফিজটো যিমান কমাব লাগে এনেকুৱা যদি নকমায় তেনেহ'লে আমাৰ যোনটো ধৰ্ণা কাৰ্যসূচী বা আমাৰ যোনটো ৰাস্তা এইটো আৰু আমি ল'ম তাৰ কাৰণে কিবা এটা যদি হয় CITৰ ডাইৰেক্টৰ আছে তাৰপিছত ৰেজিষ্ট্ৰাৰ আছে আৰু যি গভৰ্ণিং বডি এই মেম্বাৰ তেওঁলোকে জগৰীয়া হ'ব কিয়নো এই অঞ্চলত বসবাস কৰা বহুত ল'ৰা ছোৱালীয়ে যোনে JEE পাছ হৈছে তাৰপিছত CEET এক্সাম পাছ হৈছে তাৰপিছত GATE পাছ হৈছে তেওঁলোকে BTCৰ মেইন অবজেক্টিভটো জানে কিয়নো আমি চালোঁ শিলচৰৰ যোনটো IIT শিলচৰৰ NIT তাত এডমিশ্যন ফিজটো বহুত কম তাৰপিছত IIT তাৰপিছত নিয়াৰেষ্ট বহুত আমি ইঞ্জিনিয়াৰিং কলেজৰ এডমিশ্যন ফিজটো চালোঁ চোৱাৰ পিছত যোনটো CIT হৈছে এইটো ইনজাষ্টিছ হৈছে টোটেলি ইনজাষ্টিছ হৈছে এইটো ষ্টুডেণ্ট লগত ইকনমিক ইনজাষ্টিছ হৈছে সেইকাৰণে ষ্টুডেণ্টৰ আৰু এই অঞ্চলত বসবাস কৰা ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ যদি ইনজাষ্টিছ হয় ABSU কেতিয়াও আমি চুপচাপ নাথাকোঁ ইয়াৰ কাৰণে যি এটা ডিচিশ্যন ল'ব লাগে আমি ল'ম আৰু আমাৰ ধৰ্ণা বা আমাৰ ষ্ট্ৰাগলটো আমি কণ্টিনিউ কৰিম যদিহে তেওঁলোকে মিটিং কৰাৰ পিছত যদি এইটো যদি তেওঁলোকে মানি নলয় সেইকাৰণে এতিয়া আমি খাম্পা বৰগীয়াৰী সন্মান জনাই আমি আমাৰ ধৰ্ণা কাৰ্যসূচীটো আমি ষ্টপ কৰি থৈ দিছোঁ